এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আছে বৃহস্পতিবাৰ আৰু আমি আজি যাবলৈ ওলাইছোঁ সাই বাবা মন্দিৰত। মই আৰু মা যাম। সেয়েহে আমি ৰেডি হ'লোঁ আৰু সাই বাবা মন্দিৰৰ ভিতৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগতে আপোনালোকেও সেৱা এটা কৰিব সাই বাবাক। সেয়েহে এতিয়া যাবলৈ ওলাইছোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। আজি বৃহস্পতিবাৰ কাৰণে হয়তো মানুহ বেছি হৈছে। সানডে আৰু বৃহস্পতিবাৰে মানুহ বেছি থাকে। তথাপিও ইয়াতে সদায় মানুহ থাকে বুলি ক'ব লাগিব। প্ৰায় আহিলে ভিৰ দেখাই পাব ভক্তৰ। আৰু আজি বৃহস্পতিবাৰ কাৰণে বেছি মানুহ আছে, সেইটোৱে দেখাই পাইছে নহয়। অগণন মানুহ, গাড়ী পাৰ্কিং থ'বলৈ জেগা নাইকিয়া হৈছে। সেয়াই আৰু বাবাৰ শক্তি, হয়নে? আমি এতিয়াও সেৱা কৰিয়ে আছোঁ। ধূপকাঠি জ্বলালোঁ, চাকি বন্তি জ্বলালোঁ আৰু এতিয়া ভিতৰলৈ সোমাই আছোঁ। আৰু আমি সেৱা কৰিলোঁ, এতিয়া খিচিৰি খাই আছোঁ। সেয়া মায়ে খাব লৈছে আৰু মই আচলতে সঁচা কৈ দেই, মন্দিৰত আহি কিবা এটা নিজৰে কিবা এটা ভাল লাগে নহয়। সঁচাকৈ পাৰিলে এবাৰ হ'লে এনেকৈ দৰ্শন কৰিব লাগে যদি যিবিলাকে ওচৰত আছে। আৰু মোৰো বহুদিন হোৱা নাছিলে বাৰু, বহুদিনৰ মূৰত আহিলোঁ, কিন্তু সঁচাকৈ মনটো কিবা এটা ভাল লাগিছে মানে বহুদিনৰ মূৰত আহি হ'লেও। আৰু বাবাৰ আশীৰ্বাদ ল'লোঁ, খুবেই মনটো এতিয়া ভাল লাগিছে। এতিয়া বাবাৰ প্ৰসাদ গ্ৰহণ কৰোঁ, তাৰপিছত ঘৰমুখী হ'ম। আৰু ইয়াতে হোম যজ্ঞ হয়। এয়া অলৰেডি হোম কৰিছিলে চাগে। ইয়াতে হোম যজ্ঞ হয়, বহুত ডাঙৰ হয় তাতটো। আৰু এতিয়া অকণমান চাৰিওফালটো ঘূৰোঁ, তাৰপিছত ঘৰলৈ যাম। আৰু ধুনি বুলি কোৱা হয় এইটোক, ধুনি। তাকে চাগে ইয়াতে ক'বাত এনেকে দিছে, ক'বাত তাতে হেৰি দিছে, এনেকুৱা হ'ব।
ধুনীয়াকৈ কিমান গোলাপ কলি এয়া সৰু কলি আৰু আমি আহি পালোহি ঘৰ